যে সেই ট্ৰাইবেল বিলাক এইফালে ক'ৰবাত তিব্বতৰ পৰা আহি কোনোবা উমুকৰ পৰা অহা হ'ব পাৰে, তেওঁলোকৰ ভাষাটো তিব্বতী উমুক বাৰ্মিছৰ কিবা ভাষা হ'ব পাৰে। আৰে পাৰে, আমাক নম্বৰ দিছে নেকি কেতিয়াবা পৰীক্ষাত? ছাৰ এনেকুৱা হ'ব পাৰে, ছাৰ এনেকুৱা যেন লাগিছে, নম্বৰ পাব। কিন্তু তেওঁলোকে কিয় ডক্টৰেট পালে? থামছা নেকি এই ট্ৰাইবেল বিলাক? এই ট্ৰাইবেল গোটেই চায়েন্সটো প্ৰয়োগ কৰিছে, চায়েন্স প্ৰযুক্তিটো ব্যৱহাৰ কৰিছিলে নাই? মদ কেনেকুৱা ওলায়, কোনো ইঞ্জিনিয়াৰ আজিলৈকে মদ বনোৱা বৰ্তন ওলাব নোৱাৰিলে। আৰু আমাৰ মাইকী মানুহকেইটা ৰান্ধা ভাত আঞ্জা ৰান্ধা বৰ্তনেদি মদ ওলায়। মদটো লৈ বহুত বিতৰ্ক। মদটো হ'ল আমাৰ এনাৰ্জি ড্ৰিংক, শক্তি পায়। খেতি বাতি কৰিলে 2 কাপমান খালে সন্ধিয়া হ'লেও আহিব মন নাযায়। ইয়াৰ আৰম্ভণিটো বিচাৰি পোৱা নাই। কেতিয়াৰ পৰা এই আৰণায়ত, কেতিয়াৰ পৰা সেইবোৰ কাপোৰত, কেতিয়াৰ পৰা সেইবোৰ কাপোৰত আৰম্ভণিটো হৈছিলে? কোনে কৈছিল? নাপায়। মইতো সেইকাৰণে মাজে মাজে কৈ থাকোঁ, যিমান মানুহক সেইটো লৈ ডক্টৰেট ডিগ্ৰী দিছে সিহঁতক কাটিব লাগে। অনুমানিক কৈ থাকিলে হ'ব নেকি ৰিচাৰ্চটো? এইবোৰ জনজাতি নিজে নাজানে কেতিয়াৰ পৰা বুব জানিছে, নিজে নাজানে কেতিয়াৰ পৰা কাপোৰ পিন্ধিব শিকিছে। আমি কোনেও নাজানে। আমি জানাতো বাদে দিয়ক, ইউনিভাৰ্চিটিবিলাকে এতিয়া সেইটোৰ ওপৰত PhD কৰিবলৈ, ৰিচাৰ্চ কৰিবলৈ দিছে। আৰু সেই ৰিচাৰ্চ কৰা মানুহবিলাকক ঘূৰি ফুৰি চবকে লগ ধৰি ইতিহাস পঢ়ি ইয়াৰ আৰম্ভণিটো বিচাৰি পোৱা নাই। কেতিয়াৰ পৰা এই আৰণায়ত, কেতিয়াৰ পৰা সেইবোৰ কাপোৰত, কেতিয়াৰ পৰা সেইবোৰ কাপোৰত আৰম্ভণিটো হৈছিলে? কোনে কৈছিল? নাপায়। মইতো সেইকাৰণে মাজে মাজে কৈ থাকোঁ, যিমান মানুহক সেইটো লৈ ডক্টৰেট ডিগ্ৰী দিছে সিহঁতক কাটিব লাগে। অনুমানিক কৈ থাকিলে হ'ব নেকি ৰিচাৰ্চটো? যে সেই ট্ৰাইবেল বিলাক এইফালে ক'ৰবাত তিব্বতৰ পৰা আহি কোনোবা উমুকৰ পৰা অহা হ'ব পাৰে, তেওঁলোকৰ ভাষাটো তিব্বতী উমুক বাৰ্মিছৰ কিবা ভাষা হ'ব পাৰে। আৰে পাৰে, আমাক নম্বৰ দিছে নেকি কেতিয়াবা পৰীক্ষাত? ছাৰ এনেকুৱা হ'ব পাৰে, ছাৰ এনেকুৱা যেন লাগিছে, নম্বৰ পাব। কিন্তু তেওঁলোকে কিয় ডক্টৰেট পালে? তেওঁলোকে ওলাবই পৰা নাই কেতিয়াৰ পৰা ট্ৰাইবেল জন্ম, হয় না নহয়? ইয়াৰ কেতিয়াৰ পৰা কছাৰী আহিলে, কেতিয়াৰ পৰা মিচিং আহিলে, কেতিয়াৰ পৰা কাৰ্বি আহিলে। মইতো কৈছো কিয় আহিব লাগে? ইয়াতে উৎপন্ন, ঈশ্বৰ ইয়াতে জন্ম দিছে। আৰে ক'ৰবাত যদি জন্ম হ'ব পাৰে, ইয়াত কিয় জন্ম হ'ব নোৱাৰে? গতিকে আমাৰ বাহিৰৰ পৰা আহা এই কথা মিছা। জনজাতিবিলাকৰ, জনজাতি ইয়াৰ মানুহ, তাৰ কাৰণে ইয়াৰ কোনো বস্তু ক্ষয় নকৰে। জংঘলৰ কোনটো খাব লাগে, কোনটো খাব নালাগে, শাক পাচলি জনজাতিবিলাকে জানে। জনজাতি মানুহ কেতিয়াবা কিবা কি ফুল কয়, কাঠফুলা কিবা ফুলা খাই মৰিছে নেকি? কেতিয়াবা পৰিণ তৰিণ এন্দুৰ নেউল খাই মৰিছে? হা, পানীৰ যিকোনো শামুকৰ পৰা আৰম্ভ কৰি নানান বানান বস্তু খাই মৰিছে জনজাতি? নমৰে। কিয় নমৰে? সিহঁতে জানে, পৰিচিত। আজিও ককাৰ আগৰ দিনৰ পৰা সব ৰিচাৰ্চ হৈছে। এইবিলাক খাই খাই বহুত মৰিছে আগত, যেতিয়া মৰিছে সেইটো বাদ দিছে, যিটো মৰাৰে সেইটো খাই আহিছে। সেইকাৰণে বৰ্তমানৰ জনজাতিসকলে কোনটো খাব পাৰে, কোনটো খাব নোৱাৰে সেইটো পুৰা জানে। এটা বেলেগে খায় নেকি ইয়াতে আহি? নাখায়। যদি বেলেগে নাখায় আমিও নাখালো হয়। আমি কিয় খালো? আমি জানো ইয়াৰ মাটিৰ মানুহ। গতিকে সেই মাটিত কি কিটো খোৱা যায়, কি কিটো খোৱা নাযায় এইটো সব জানে কাৰণে কেঁকুৰা টেকুৰা একো নেৰে। এৰে জানো? কোনোবা এৰে ওপৰত বহাকেইটা একো নেৰে। কিয় নেৰে আমি জানো, এইটো ডেঞ্জাৰ নহয়। এটা এৰী পলুবিলাক যে আজিকালি ভাজি কৰি দিয়ে, মানুহ ভয়ে কৰে। ঠেঙো আছে, কিবা কিবিও আছে। আমি চাওঁ নেকি? আমাৰ একো ডেঞ্জাৰ, আমি দেখাই নাপাওঁ এইবিলাক। আমি দেখা পাওঁ জানো? সেইবিলাক আমি একো দেখাই নাপাওঁ এই বস্তুটো। কাৰণ কিয়? আমি জানো সেইটো খোৱা বস্তু হয়। আৰু আচল বস্তুটো মদটো লৈ বহুত বিতৰ্ক। মদটো হ'ল আমাৰ এনাৰ্জি ড্ৰিংক, শক্তি পায়। খেতি বাতি কৰিলে 2 কাপমান খালে সন্ধিয়া হ'লেও আহিব মন নাযায়, বলে শেষ নহয়। হা, 2 কাপমান খালে সেইটো আমাৰ নেচাৰেল। এইবিলাক মদ নহয়। ব্ৰিটিছে আহি মিছনাৰীবিলাক আহি পালে ক'লে যে সেইটো ৱাইন হয়, এইটো মুগ হয়। আমাৰ ৱাইন টুৱাইন নাই, সেইটো হ'ল আমাৰ সমাজত সন্মানীয় বস্তু। আৰু যিকোনো কাম কাজ কৰিলে সেইটো এপেক খাব লাগে। চাউৰি বাদালি কিবা কিবি কৰিলে, হয় না নহয়? ইয়াৰ ৰিচাৰ্চটো তামচা নেকি?
মদ বনোৱা ৰিচাৰ্জটো তামচা নেকি? আমাৰ কোনে বনায়? মহিলাবিলাকে। মদটো যেতিয়া বনায়, ভাত আৰু মদ একে নহয় জানো আৰম্ভণি? কিন্তু সেই মদটো ভাতৰ নিচিনা বনোৱাৰ পিছত অলপ ওলাই থব লাগিব, বাকৰি লগাব লাগে। বাকৰি লগাব লাগিলে কি হয়? ঠাণ্ডা, তাৰ এটা লিমিটেশ্যন, গৰম হ'ব লাগিব, টেম্পাৰেচাৰ মিলিব লাগিব কিমান হৈছে। আমাৰ মাইকী মানুহ লাৰি থাকে মদটো, বেছি গৰমত বাকৰি নলগায়। কোনোবা মদ বনোৱা আছে নেকি বাইদেউ? সঁচা না মিছা? মানে আমি বৰ্তনৰ পৰা ওলাইয়ে আমি বাকৰি দিব নোৱাৰো। বেছি ঠাণ্ডা হলেও বাকৰি দিব নোৱাৰে। চালা থাৰ্মোমিটাৰে নালাগে আমাৰ বাইদেউসকলে। এনেকুৱা চালে গম পাই দিব লগা হৈছে না নাই। বাকৰি লগালে কিমান? এই চায়েন্সটো কোনোবা ৰিচাৰ্চ কৰিছে? হয় না? চেৰেপ যেতিয়া বনাই, ঠাণ্ডা পানী যেতিয়া দিব, এই ভাৱত যে ভাৱ যে হয়, এবার তামসা রিসার্চ নাকি যে পানীটো উতলালে মদৰ মেৰাটো উতলিলে ধোঁৱা হ'ব, ধোঁৱাটো ঠাণ্ডা পানী থকাৰ কাৰণে খুৰিয়াৰ লাগি আকৌ পানী হ'ব। বাপৰে বাপ, তামসা নেকি এই ট্ৰাইবেল বিলাক? এই ট্ৰাইবেল গোটেই চায়েন্সটো প্ৰয়োগ কৰিছে, চায়েন্স প্ৰযুক্তিটো ব্যৱহাৰ কৰিছিলে নাই। মদ কেনেকুৱা ওলায়? কোনো ইঞ্জিনিয়াৰ আজিলৈকে মদ বনোৱা বৰ্তন ওলাব নোৱাৰিলে। আৰু আমাৰ মাইকী মানুহকেইটা ৰান্ধা ভাত আঞ্জা ৰান্ধা বৰ্তনেদি মদ ওলায়। তামসা কি আমি অশিক্ষিত বুলি কম? কাম নাই বুলি কম? হা, ট্ৰাইবেলৰ এই ৰিচাৰ্চটো তামসা বাকৰি। মদ এটাতো চাউল ভাত ফচিলে নহ'ব নহয়, ইয়াত বাকৰি আমাৰ দেহাৰ কাৰণে উপকাৰ হ'ব লাগিব, অপকাৰী হ'ব নোৱাৰিব। তো বাকৰি বনোৱাত কিমান কেজি চাউলত কিমান কেজি কঁঠালৰ পাত, আনাৰসৰ পাত আৰু নানান বানান পাত, এইটো ময়ো নাজানো, সৰু দেখিছিল কাৰণে কৈছো। কিন্তু এই পৰিমাণ যিটো প্ৰপৰচন, এই প্ৰপৰচন মিলোৱাটো তামসা নেকি? যিমানে বাকৰি কাঢ়া মদ কাঢ়া, মদত যিমান বাকৰি লগাব মদ কাঢ়া, যিমান কম লগাব মদ মিঠা। এতিয়া মাইকী মানুহৰ মদ বনাব না মতা মানুহৰ মদ বনাব, সেইটোৰো কথা মহিলাই জানে চব। আমাৰ মহিলা কিমান এক্সপাৰ্ট হ'ব পাৰে কল্পনা কৰচোন। এতিয়া কিবা কিবি স্পিৰিট লগাই মদ বনাই, কিবা গেলা গেলা কৈ ফালে সেইটো খাই মৰিছে, আৰু যাই ঠাই আমাৰ ট্ৰেডিশ্যনেল বস্তুটোহে মানুহে বন্ধ কৰিব খোজে। কিন্তু এইটো অলৰেডি ৰিচাৰ্চ, জনজাতিবিলাকৰ মদটো ৰিচাৰ্চ কৰা, ইয়াত একো ভেজাল বস্তু নাই, নমৰিও এইটো খালে। আকৌ কোনোবা ক'ব সি এইবিলাক কথা কিয় ক'ব লাগে? কিন্তু ট্ৰাইবেলে সেইটো সেইবিলাক চব বস্তুটো ধৰি ৰখাৰ কাৰণে আজি আছে। ভাল বেয়াটো তুলনা কৰিব পাৰিছে যে মদ ভাল কি বেয়া কি, এইটোতো আজি ৰিচাৰ্চ কৰিব পাৰিছে গোটেইটো। এইটো নহয় যে ট্ৰাইবেলে একো নাজানে, ট্ৰাইবেলে চব জানে। আৰু তাৰ কাৰণে ট্ৰাইবেলে আজিলৈকে নিজৰ সংস্কৃতিক ধৰি ৰাখিছে। হা, এই মেখেলা কিমান দৰকাৰ, চাদৰ কিমান দৰকাৰ, বজাৰত কিমান দাম কমি কমি কাপোৰ পায়। নাইটি এটা শুবও পাৰে, ৰান্ধিবও পাৰে, ঘূৰিব পাৰে। নাইটি পিন্ধি ঘূৰি নেকি ট্ৰাইবেল মাইকী? দাম কম পালেও ঘূৰি নেকি? এইবিলাক কিমান দাম এতিয়া আপোনালোকৰ মেখেলাৰ? 600, 800, 1000 এইটোকে পিন্ধি ভালে ৰান্ধে। কাৰণ আমি কম্প্ৰমাইজ নকৰোঁ সংস্কৃতিৰ ক্ষেত্ৰত। দাম কমি বুলি আমি সেইটোৱেদি আমি কম্প্ৰমাইজ নকৰোঁ। তো সেইটো হ'ল জনজাতি। গতিকে আজি দেৱেন্দ্ৰ, সেইকাৰণে মই ধন্যবাদ দিছোঁ। এই অনুভৱটো আমি এনেকুৱা কৰি থাকিলেহে বুজি পাম। জনজাতিসকল ঈশ্বৰে বোলে ৰেডিমেড পঠাইছে, কাৰো পৰা শিকা নাই। যেতিয়াই ঈশ্বৰে উৎপন্ন কৰিছে এই সংসাৰত, জনজাতিয়ে কাপোৰ পিন্ধিছে, জনজাতিয়ে কাপোৰ বৈছে, জনজাতিয়ে ভাত ৰান্ধি খাব জানিছে, জনজাতিয়ে কোনটো খাব লাগে কোনটো খাব নালাগে জানে, জনজাতিয়ে কথা ক'ব জানে, জনজাতিয়ে কালচাৰ, বাদ্য যন্ত্ৰ, নাচ গান জানে। কাৰো পৰা শিকা নাই, কাৰো পৰা। এই তিৱাসকলে কাৰোবাৰ পৰা শিকা নাই, কাৰ্বিবিলাকে কাৰো পৰা শিকা নাই, বড়োবিলাকে কাৰোবাৰ পৰা শিকা নাই, ৰাভা কাৰোবাৰ পৰা শিকা নাই, যিমান আছে যে ৰেংমা আহিছে কাৰো পৰা শিকা নাই।
এইটো জাতিয়ে ঈশ্বৰৰ পৰাই পাই আহিছে। এটা বড়োবিলাকৰ খেৰাই নৃত্য, এইটো ঈশ্বৰ। খেৰাইটো বাগৰুম্বা আৰু বাৰ্ডি চিকলা বাদ দি ফালে যি খেৰাই নাচ আছে, খেৰাই পূজাত দেৱ দেৱীবিলাক মানুহৰ শৰীৰত আহি পালে এইটো ডেন্স কৰে। আৰু যেতিয়া বজোৱা নহয় একদম বাৰে লটা চটাই দি কিবা কৰি দিয়ে। বা মানে দেৱেন্দ্ৰ কেতিয়াবা খেৰাই পূজাও আপুনি প্ৰদৰ্শন কৰালে হ'ল, এইটো খাতৰা পূজা। ঈশ্বৰে বজোৱাৰ লগত মানে চবৰে নিজৰ নিজৰ দেৱতাৰ নিজৰ নিজৰ মিউজিক। যদি বাঁহী বজোৱা ঠিক নহয়, কিবা ঠিক নহয়, খং উঠিলে যিটো দেও উঠে, দৌদিনী বুলি কওঁ আমি, ঈশ্বৰে ইয়াত আহে। তাৰপিছত ঈশ্বৰে চব কথা আপুনি প্ৰশ্ন কৰিলেও কৈ যায় এই গাঁওখন উন্নতি কিয় হোৱা নাই, এই গাঁওখনত কাজিয়া পেচাল কিয় হৈছে, এই গাঁওখনত ধান খেতি কিয় ভাল হোৱা নাই। ঈশ্বৰে আহি পেলাই আমাৰ খেৰাই পূজাত কৈ যায় যে তোমালোকে অমুক কৰিবা, তমুক কৰিবা, অমুক ফালে পাণ তামোল দি ফালে সেৱা কৰিবা। যেতিয়া খেতি পথাৰত তোমালোকে প্ৰথম মানে খেতিৰ সময় হ'ল অলপ পথাৰত পূজা দিবা। বুজি পাল না? অকল লক্ষী লক্ষী কৈ থাকিলে নহ'ব, লক্ষীটো বৈশ্যমতী তাতে হ'ব না। গতিকে বৈশ্যমতী যেতিয়া মা বৈশ্যমতীয়ে যেতিয়া খং উঠিব মাতিয়ে, লক্ষী তাত বহিব পাৰিব নেকি? গতিকে মা লক্ষীক মাত্ৰ ক'লে নহ'ব, বৈশ্যমতীক পূজা দিব লাগিব। এইবোৰ কথা ঈশ্বৰে আহি পালে কয়। কিন্তু আমাৰতো লিখা পঢ়া নাই, পূজা কৰিল খালে শেষ। ঈশ্বৰে আহি পালে কি কৈ গৈছিল এইবিলাক আমি নিলিখো আৰু সেইবিলাক আমি পালন নকৰোঁ কাৰণে ট্ৰাইবেলবিলাক ধনী হ'ব পৰা নাই, ধনী হ'ব পৰা নাই।